নমস্কাৰ জনাইছোঁ সকলোকে আৰু আজি এই সন্ধিয়া চাহকাপৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে লৈছোঁ লাল চাহ আৰু লগতে আছে কেইটামান মালপোৱা। যিহেতু ভাটিবেলা মানে বৰষুণ দিছে, এতিয়াও বৰষুণটো দিয়ে আছে, সেয়েহে বৰষুণ বতৰত লাল চাহ আৰু মালপোৱা খোৱা মজাই বেলেগ। তাৰ বাবে এয়া বনাই ল'লোঁ আৰু এইফালে বেটিয়ে খাই আছে। আমাৰ বেটাই কিন্তু আজি মানে খাবলৈ মন কৰা নাই। যিটো ল'ৰাই চাহ আৰু মালপোৱা বুলি ক'লে মানে বলিয়া নিচিনা হৈ থাকে, আমাকে খাব নিদিয়ে, সিয়ে মানে খায়। আজি কিন্তু সি খোৱা নাই। নোখোৱা কাৰণটো হৈছে অলপ ভয় কৰি আছে। বাহিৰত বতাহ ধুমুহা ঢেৰেকনি বিজুলী মাৰি আছে আৰু সেই ঢেৰেকনি বিজুলী বতাহ ধুমুহা বুলি ক'লে সি সৰুৰে পৰা মানে বহুত ভয় কৰে আৰু সেয়েহে বাহিৰত ঢেৰেকনি বিজুলী মাৰি আছে মানে সি ভয়তে একো খাবলৈ মন কৰা নাই, শান্তশিষ্ট হৈ আছে আৰু মাজে মাজে সি বাহিৰলৈ কাণ কৰি থাকে। বাহিৰত যিহেতু বিজুলী ঢেৰেকনি শব্দ শুনি আছে। মই খাবলৈ কৈছোঁ, সি নেখায় মানে। আমি খাই আছোঁ, সি এনেই বহি কিবা কিবি কথাকে সুধি আছে। খাবলৈ মন কৰা নাই। বেয়াও লাগিছে সি মানে নোখোৱাৰ কাৰণে আৰু তাৰ কাৰণে মই বনাবলগীয়া হয়। মানে সিয়ে মোক মনত পেলাই দিয়ে, মা চাহ বনা যোৱা, চাহ বনাম, খাব লাগিব এনেকৈ। আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। বাই বাই।